Hello guys, আজি অকমান মোক দেউতাই কালি অকমান ফিক্স মেক্স হ'ব দিছিল মই দেউতাৰ ওচৰত এই যে সোণা পিন্ধিলো দেখিলা সেইকাৰণে আজি মোক দেউতাই গাড়ী পাৰিলে ফিক্স মেক্স কিয় নকৰা সেইকাৰণে কৰিলোঁ আমি কালি হ'ম তাৰপিছত মোক আৰু মাৰিছে গাড়ীতে এক্সৰে ৰঙা পৰি আছেগৈ তাৰপিছত অকণমান ভাবিলোঁ মই অলপ ফিক্স মেক্সৰ চলাটো পিন্ধি লওঁ এইটো ফিক্স মেক্স চলা ট্ৰাই কৰি চাওঁ কি হয় মই অকণমান ৰেডি 10 মিনিট লাগিব কৰোঁ এই যে ফিক্স মেক্স চলা কেনেকুৱা লাগিলে কওক হাতখন মাৰি ল'ব লাগে যে ফিক্স মেক্স হৈ গ'লোঁ অকণমান বহোঁ এই যে ফিক্স মেক্সৰ কথা মই এটা কথা কওঁ আপুনি এই চৰা পিন্ধে যদি নিপিন্ধে যদি দেউতাবিলাক মাৰে পিছত লাৰ পৰে কিয় ভিতৰত হাৰাটো সোণা পিন্ধাতে না মই এটা কথা কওঁ সোণাৰ পিন্ধাৰ ঠাণ্ডা সোণাটো পিন্ধাৰ পিছত এটা সৰু ছোৱালীক চকলেট দিব লাগে খাই থাকিবা পুতুককৈ এটা বন্দুক দি মাৰি দিব ধৰি থাকে এনেকৈ এই যে বহুত ধুনীয়া দেখিছে দিয়া আপুনি ষ্টাৰ্ট কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক বাই বাই লাইক কৰিব দেই